আপুনি জানে যে হোৱাটছএপত মেছেজ ডিলিট কৰিব পাৰি আৰু এইটো কোনো নতুন কথা নহয় কিন্তু হোৱাটছএপৰ লেটেষ্ট ভাৰ্চনটোত এনেকুৱা এটা সাৰ্ভিস দিছে হোৱাটছএপে যে ডিলিট ফৰ এভৰিওয়ান নামৰ অপচনটোৰে আপুনি চাট কৰি থকা ফ্ৰেণ্ডজনৰ লগত আপুনি কৰা মেছেজবিলাক দুই পক্ষৰ বাবে ডিলিট কৰি দিব পাৰি ধৰি লওক আপুনি এজন ফ্ৰেণ্ডৰ লগত চাট কৰি আছে আৰু সেই ফ্ৰেণ্ডজনে হঠাতে আপোনাক এটা এনেকুৱা মেছেজ দিলে যিটো আপুনি পাবৰ যোগ্য নহয় বা সেই ফ্ৰেণ্ডজনৰ হয়তো মেছেজটো আপোনাক দিব বিচৰা নাছিল কিন্তু অকস্মাতে ফ্ৰেণ্ডজনৰ পৰা আপোনাৰ তাত সেই মেছেজটো গুচি আহিল ঠিক সেই অৱস্থাত আপোনাৰ ফ্ৰেণ্ডজনে হয়তো মেছেজটো ডিলিট কৰি দিব কিন্তু আপুনি চাব বিচাৰিব যে সেই মেছেজটো কি আছিল কিন্তু অলৰেডি মেছেজটো ডিলিট হৈ গ'ল এতিয়া মেছেজটো ৰিকভাৰ কৰাৰ কোনো সুযোগ নাই এতিয়া আপুনি কেনেকৈ এই মেছেজ চাব পাৰিব আমি আজি এই টপিকটোৰ ওপৰত কথা পাতিব গৈ আছো নমস্কাৰ মই ঋতু আপোনাক ভিডিঅ'লৈ স্বাগতম তেনেহলে আহক আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব গুগল প্লে ষ্ট'ৰ লৈকে গুগল প্লে ষ্ট'ৰত গৈ আমি তাত লিখিব লাগিব নটিচেভ সেভ নটিফিকেশনস এই এপটো আমি ইনষ্টল কৰিব লাগিব মোৰ অলৰেডি ইনষ্টল হৈ আছে গতিকে মই এপ্লিকেশনটো ওপেন কৰিম আপোনালোকে এই এপ্লিকেশনটো ইনষ্টল কৰি এপ্লিকেশনটো পাৰমিশন দিব লাগিব যাতে এপ্লিকেশনটো যিকোনো আপোনাৰ মোবাইলত আহা নটিফিকেশন বিলাক ৰিড কৰিব পাৰে তাৰ পাছত এতিয়া যদি আমি হোৱাটছএপত মেছেজ দিও তেতিয়া হলে ইয়াতো মেছেজ কেইটা আহি গৈছে আৰু এতিয়া যদি আমি দুইটা মেছেজ ডিলিট কৰি দিও ডিলিট ফৰ এভৰিওয়ান সিলেক্ট কৰি তেতিয়া হলে ইয়াৰ পৰা মেছেজ দুটা ডিলিট হৈ যাব কিন্তু এই নটিফিকেশন কেইটা আমাৰ যি এপ্লিকেশন আছিল নটিচেভ এই নটিচেভত আমাৰ সেভ হৈ থাকিব এই আপোনালোকে দেখা পাইছে হাই আৰু ৰিটেক গতিকে আপুনি জানিলে কেনেকৈ মেছেজ ডিলিট কৰাৰ পাছতো থাৰ্ড পাৰ্টি এপৰ যোগেদি আমি মেছেজ কেইটা ৰিড কৰিব পাৰো তেনেহলে আপুনি জানিলে ডিলিট ফৰ এভৰিওয়ান নামৰ অপচনটোৰে কেনেকৈ দুই পক্ষৰ বাবে ডিলিট কৰা মেছেজবিলাক চাব পাৰি যদি আপুনি আমাৰ ভিডিঅটো ভাল পালে তেনেহলে লাইক কৰক আপোনাৰ উপদেশবোৰ কমেন্ট বক্সত কমেন্ট কৰক আৰু ভিডিঅটো শ্বেয়াৰ কৰক যাতে আপোনাৰ ফ্ৰেণ্ডছ বা আপোনাৰ ৰিলেটিভছ সকলেও জানিব পাৰে কেনেকৈ হোৱাটছএপৰ ডিলিট কৰা মেছেজ চাব পাৰি আৰু শেষত চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত উৎসাহ দিব বুলি আশা কৰিলো লগতে সাবস্ক্ৰাইব কৰাৰ পিছত ওচৰত থকা ঘণ্টা বাটনটো টিপিবলৈ নাপাহৰিব ধন্যবাদ